নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি LCM অৰ্থাৎ লসাগু আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। সকলোবোৰ কম্পিটিটিভ এক্সামতে LCM অৰ্থাৎ লসাগুৰ অংক আহি থাকে। অৱশ্যে লসাগুৰ বিভিন্ন ধৰণৰ অংক আছে। মাত্ৰ এটা ভিডিঅ'তে সকলো সামৰি লোৱাটো সম্ভৱ নহয়। তথাপিও আজি আমি বেছিক কনচেপ্টৰ পৰা আৰম্ভ কৰোঁ আহক। প্ৰথমতে LCMৰ অৰ্থ কি এইটো জানি লওঁ আহক। LCM হৈছে লৱেষ্ট কমন মাল্টিপল। লৱেষ্ট মানে হৈছে লঘিষ্ঠ অৰ্থাৎ আটাইতকৈ সৰু, কমন মানে হৈছে সাধাৰণ অৰ্থাৎ প্ৰতিটোতে থকা। এইটো এক্সাম্পলত গম পাব। আৰু M মানে হৈছে মাল্টিপল, গুণিতক। এইটো গুণিতক কেতিয়া হয়, অথবা গুণিতকৰ অৰ্থটো হ'ল পূৰণফল। সেইটোৱে হ'ল LCM, লঘিষ্ঠ সাধাৰণ গুণিতক, লসাগু। এটা এক্সাম্পল লৈছোঁ চাওক। 6, 8 আৰু 12ৰ লসাগু উলিয়াব লাগে। এইটো বেছিক কনচেপ্টৰ কাৰণে আপোনালোকৰ কাৰণে আগবাঢ়িছোঁ। প্ৰথমতে আমি যিকেইটা সংখ্যাৰ লসাগু উলিয়াবলৈ দিছে সেই সংখ্যাকেইটাৰ গুণিতকবিলাক বিচাৰিম। এতিয়া গুণিতক কাক কয়? এতিয়া প্ৰথমে আছে 6, 6ৰ গুণিতক। 6ৰ গুণিতক হৈছে 6, 6, 12, 18, 24। এইবিলাক আমি কেনেকৈ গম পাইছোঁ? কিয় এইবিলাক গুণিতক? গতিকে গুণিতক হ'বলৈ হ'লে গুণিতকসমূহ সেই নিৰ্দিষ্ট সংখ্যাটোৰ পূৰণফল অৰ্থাৎ গুণফল হ'ব লাগিব। এতিয়া 6ৰে 1 পূৰণ কৰিলে 6 ওলায়, অৰ্থাৎ 6টো 6ৰ গুণিতক। তেনেকৈ 12টো 6ৰ লগত 2 পূৰণ কৰিম, তেতিয়া 12 হয়। অৰ্থাৎ 6 সংখ্যাটোৰ কাৰণে 12 এটা গুণিতক, বা 6 পূৰণফল হৈছে 12। ইয়াতে যদি আমি 12 নিদি 10 দিওঁ তেতিয়া ভুল হ'ব, কাৰণ 6টো 10ৰ গুণিতক ক্ষমা কৰিব, 10টো 6ৰ গুণিতক নহয়। কাৰণ 10টো আমি 6ৰে কোনো সংখ্যাৰ লগত পূৰণ কৰি উলিয়াব নোৱাৰোঁ, কিন্তু 12টো আমি পাৰোঁ, কাৰণ 6 পূৰণ 2 12। ঠিক তেনেকৈ 18, 6য়ে এনেকুৱা এটা সংখ্যা আছে যিটোৰ লগত পূৰণ কৰিলে আমি 18 পাম, অৰ্থাৎ 6 পূৰণ 3 18। তেনেকৈ আমি গুণিতক লিখি শেষ কৰিব নোৱাৰোঁ। তেনেকৈ আছে 30, 36, এনেকৈ আমি বহুত পাই গৈ থাকিম। এতিয়া আমি দ্বিতীয় সংখ্যাটো চাওঁ আহক, 8। এতিয়া 8ৰ গুণিতক 8, 8 গুণ 8, 8ৰ গুণিতক 16 হ'ব, কাৰণ 8ে 16টোক পূৰণফল হয়। 8ৰ লগত 2 পূৰণ কৰিলে 16 পাম, কিন্তু 15টো নাপাওঁ, গতিকে আমি ইয়াত 15 ল'ব নোৱাৰোঁ। ঠিক তেনেকৈ 24, 8 3 গুণ 24, বা তাৰপিছত আমি 8 4 গুণ 32, তেনেকৈ আমি পাই গৈ থাকিম। এতিয়া 12ৰ ক্ষেত্ৰত 12টো গুণিতক, 12ৰ 24টো গুণিতক, 12ৰ কাৰণে 36টো গুণিতক, এনেকৈ আমি পাই গৈ থাকিম। এইবিলাক হৈছে এই নিৰ্দিষ্ট সংখ্যাকেইটাৰ গুণিতক। এইটো কথা আমি ফ'ল' কৰিলোঁ, মাল্টিপল। নেক্সট আহি গ'ল কমন। কমন মানে মই অথনি কৈছিলোঁ চবতে থাকিব লাগিব, অৰ্থাৎ সেই গুণিতকটো ইয়াতো থাকিব লাগিব, এই সংখ্যাটোৰ কাৰণেও থাকিব লাগিব, এইটো সংখ্যাৰ কাৰণেও থাকিব লাগিব, এইটো সংখ্যাৰ কাৰণেও থাকিব লাগিব, ইয়াতো থাকিব লাগিব, ইয়াতো থাকিব লাগিব, ইয়াতো থাকিব লাগিব। এনেকুৱা এটা নিৰ্দিষ্ট সংখ্যা আমি পাম। কিন্তু এইখিনিতে এটা কথা আছে, কেৱল যে এটা সংখ্যাই পাম সেইটো নহয়।
দুটা তিনিটা সংখ্যাও থাকিব পাৰে, ইয়াতো থাকিব পাৰে, ইয়াতো থাকিব পাৰে, ইয়াতো থাকিব পাৰে। সেইটো কাৰণে কণ্ডিশ্যনটো আমাৰ হাতত কি আছে, LCM লৱেষ্ট, অৰ্থাৎ আটাইতকৈ সৰুটো হ'ব লাগিব। এনেইতো বহুত পাম, বহুত আমাক নালাগে, একেবাৰে সৰুটোহে লাগে। আৰু সেই যিটো পাম সেইটোৱে হ'ল LCM। ইয়াত চাওক, এই গুণিতকবিলাকত এই 24টো দেখিছে, 6ৰ ক্ষেত্ৰত আছে, ইয়াতো আছে, 8ৰ ক্ষেত্ৰত, 12ৰ ক্ষেত্ৰত। ইয়াতকৈ সৰু যদি আমি 18 কিন্তু ইয়াত নাই, 24তকৈ সৰু আমি ইয়াত নাপাওঁ, অৰ্থাৎ ই চবতে আছে। সাধাৰণ, আটাইতকৈ সৰু, নিশ্চয় সৰু, আৰু গুণিতক হ'ব লাগিব, নিশ্চয় গুণিতক। গতিকে ইহঁতৰ লৱেষ্ট, আটাইতকৈ সৰু, কমন মানে চবতে থকা, মাল্টিপল মানে গুণিতক হ'ল, গতিকে LCM হ'ল 24। এইটো হ'ল বেছিক কনচেপ্টৰ কাৰণে এইটো এটা নিয়ম, কিন্তু এনেকৈ আমি LCM উলিওৱাটো সম্ভৱ নহয়, কাৰণ আপোনাক ইয়াত 500 দি দিব, আপুনি তেনেকৈ ইয়াত বহুত ডাঙৰ সংখ্যা এটা দি দিব, আপুনি ইমান এনেকৈ কৰিব নোৱাৰে। গতিকে ইয়াৰ কাৰণে বেলেগ মেথড আছে। এতিয়া প্ৰথমটো মেথড আমি চাওঁ। প্ৰথম মেথডটো হৈছে মৌলিক উৎপাদকেৰে হৰণ কৰি LCM নিৰ্ণয় কৰিব পাৰি। এইটো বেষ্ট মেথড। আৰু পিছত দুটা মেথড আলোচনা কৰিম, কিন্তু এইটো মোৰ মতে মই আপোনালোকক ৰিকমেণ্ড কৰিম, এইটো বেষ্ট মেথড হয়। এক্সাম্পল এই একেটাই লৈছোঁ, 6, 8, 12। ইহঁতৰ আমি কি কৰিম, LCMটো উলিয়াম। প্ৰথমবাৰ ইহঁতক হৰণ কৰিম, মৌলিক উৎপাদকেৰে হৰণ কৰিম। এতিয়া নতুন এটা বস্তু আহিছে, মৌলিক উৎপাদক। এতিয়া মৌলিক কাক কয়, অৰ্থাৎ মৌলিক সংখ্যা কাক কয়, যিবোৰ সংখ্যাৰ উৎপাদক নাথাকে, উৎপাদক থাকে, এটাই থাকে, সেইটো হয় নিজে, আৰু একটো হয়। এক্সাম্পল হিচাপে 3 সংখ্যাটো, ইয়াৰ উৎপাদক আপুনি বিচাৰি নাপায়, আৰু ইয়াৰ উৎপাদক এটা, ই নিজে আৰু 1। তেনেকৈ 7টো, ই উৎপাদক আপুনি বেলেগ বিচাৰি নাপায়, 7 ই নিজে আৰু 1টো। কিন্তু 8টোৰ ক্ষেত্ৰত আপুনি বহুত উৎপাদক পাই যাব, 2 পাব, 2 পাব, 2 পাব। এইটো মৌলিক সংখ্যা হ'বই নোৱাৰে, এইটোহে মৌলিক সংখ্যা, কাৰণ ই নিজেই উৎপাদক হ'ব লাগিব, নিজে সংখ্যাটোৱে হ'ব, লগত 1টো হ'ব। গতিকে আমি এনেকুৱা মৌলিক সংখ্যাবিলাকে ইহঁতক হৰণ কৰি দিম, ডিভিজন মেথড বুলি কোৱা হয় মৌলিক উৎপাদকেৰে। আৰু উৎপাদক মানে কি, এনেকুৱা দুটা সংখ্যা, যি দুটা সংখ্যাই এই উক্ত সংখ্যাটো উৎপাদন কৰিব পাৰে। অৰ্থাৎ কোৱাৰ অৰ্থ এইটো 15, ইয়াৰ উৎপাদক কি, 5 পূৰণ 3। এনেকুৱা দুটা সংখ্যা, যি দুটা সংখ্যাই এই নিৰ্দিষ্ট সংখ্যাটো উৎপাদন কৰিব পাৰে। 5 3 গুণ 15, 15ৰ কাৰণে 5 আৰু 3টো উৎপাদক। গতিকে এনেকৈ এতিয়া আমি মৌলিক সংখ্যা কাক কয় বুজি পালে, মৌলিক সংখ্যাৰ উৎপাদক বুলি অৰ্থাৎ হৰণ কৰিম। এতিয়া ইয়াত 6, 8, 12 ইয়াক আমি হৰণ কৰিম। ইয়াত হৰণ কৰিবলৈ আমি হয়তো 4ও হৰণ কৰিব পাৰোঁ, বা 6ৰে হৰণ কৰিব পাৰোঁ, কিন্তু আমি নকৰোঁ। কেলৈ নকৰোঁ, আমি মৌলিক সংখ্যাৰেহে কৰিম, অৰ্থাৎ আমি 2ৰে কৰিম। 2টো এটা মৌলিক সংখ্যা, 2 3 গুণ 6, 2 4 গুণ 8, 2 6 গুণ 12, 2 3 গুণ 6, 2 4 গুণ 8, 2 6 গুণ 12। এতিয়া আমি প্ৰথমটো ষ্টেপত ডিভাইড কৰিলোঁ, পালোঁ কি 3 4 6। আকৌ নেক্সট ষ্টেপত আমি কৰিম, যেতিয়ালৈকে আমি ডিভিজন কৰা অৱস্থাত থাকোঁ তেতিয়ালৈকে আমি কৰি থাকিম। নেক্সট আমি 3ৰে কৰিলোঁ, 3 গুণ 3, 4টো ডিভাইড কৰিব নোৱাৰি, গতিকে এইটো নিজে নামি আহিব। তাৰপিছত 3 2 গুণ 6, আকৌ আমি কৰি দিম। 4 আৰু 2 আছে, গতিকে 2য়ে যাব, 2য়েতো একক নাযায়, গতিকে 1টো নামি আহিব। 2য়ে 2 2 গুণ 4, 2 গুণ 2, আৰুতো ডিভাইড কৰিবলগীয়া নাই, মৌলিক সংখ্যা হৈ গ'ল। যেতিয়ালৈকে মৌলিক সংখ্যা নোলায় তেতিয়ালৈকে আমি কৰি থাকিম। এতিয়া আমি এটাকে LCM পাম। কেনেকৈ পাম, কি কৈছে, এতিয়া উৎপাদকবোৰক পূৰণ কৰিলে LCM নিৰ্ণয় হ'ব। গোটেই উৎপাদকখিনি, এইখিনি উৎপাদক আমি উলিয়ালোঁ, এই উৎপাদকখিনিক আমি পূৰণ কৰি দিম। কি কি পালোঁ লিখি লওঁ, 2 পালোঁ, 3 2 2, 3 পূৰণ 2 পূৰণ 2, 1 আৰু 1 পালোঁ, 1ৰটো ভেলুৱে নাই, গতিকে লিখা নাই।
2 গুণ 6 6 গুণ 12 2 গুণ 24 এইটো হ'লে LCM এইটো বেছ মেথড বহুত ডাঙৰ ডাঙৰ সংখ্যা থাকিলেও এইটো আপোনালোকে এনেকৈ কৰিব পাৰিব এনেকৈ মৌলিক সংখ্যাৰে এনেকৈ আটাইকেইটা সংখ্যা লিখি এনেকৈ হৰণ কৰি গৈ থাকিলে যেতিয়ালৈকে মৌলিক সংখ্যা নোলায় তেতিয়ালৈকে হৰণ কৰি গৈ থাকিম আৰু যিকেইটা উৎপাদক ওলায় গোটেইকেইটা একেলগে লিখি পেলাই পূৰণ কৰিলে LCMটো ওলাই যাব কেতিয়াবা কেলকুলেশ্যনটো দীঘলীয়া হ'ব পাৰে কিন্তু সেইটো কৰিব লাগিব অৱশ্যে ওৱান লাইনৰ মেথড কিছুমানো থাকে এতিয়া ইয়াতে মই আপোনালোকক দেখাইছোঁ 6 8 12 এইটো আমি একেটা শাৰীতে LCMটো ল'ম এইটো এটা বেলেগ এটা মেথড যদিহে আপোনাৰ মেথছৰ লগত ৰিলেশ্যনটো বহুত ক্ল'জ হৈ আছে তেতিয়াহ'লে আপোনালোকে এনেধৰণৰ অন্যান্য শ্বৰ্ট ট্ৰিকবিলাক এপ্লাই কৰি চাব পাৰে এনেইতো যদি আপুনি নতুনকৈ শিকি আছে বা আপুনি বহুত দিন মেথছৰ লগত টাচত নাই তেতিয়াহ'লেতো এই মৌলিক উৎপাদকেৰে হৰণ কৰি LCM নিৰ্ণয় কৰা প্ৰক্ৰিয়াটো আপোনালোকে ফ'ল' কৰিব তথাপিও মই দেখাইছোঁ ওৱান লাইন শ্বৰ্টকাট মেথডটো এনেকুৱা এতিয়া ইয়াত চাব 6 8 12 ইয়াত দেখিছোঁ এই 6 সংখ্যাটো 12ৰ এটা উৎপাদক হয়নে নহয় আপোনালোকে চিন্তা কৰক 12 6 পূৰণ 2 6 এনেকুৱা এটা সংখ্যা 12ৰ উৎপাদক মানে 6য়ে 12টো উৎপাদন কৰিব পাৰে গতিকে যদি এনেকুৱা অৱস্থাত থাকে তেতিয়া এই উৎপাদক হৈ থকা সংখ্যাটো ইয়াত আমি কেলকুলেশ্যনত নানোৱেই 6টো 12 উৎপাদক গতিকে 6টো আমি LCMৰ কেলকুলেশ্যনতে নানো কাটি দিলোঁ থাকি গ'ল 8 10 12 এতিয়া আমি এনেকুৱা দুটা সংখ্যা বিচাৰিম এনেকুৱা এটা সংখ্যা বিচাৰিম যিটো সংখ্যাই ইহঁতক ডিভাইড কৰিব পাৰি ইয়াত আপোনালোকে চাওক যদি 3য়ে 12টো ডিভাইড যাব 8ক নাযায় কিন্তু 4য়ে ইয়াকো যাব 4য়ে 8ক 4 2 8 4য়ে 12 4 3 12 আৰু যোনটো উৎপাদকেৰে ডিভাইড কৰিছোঁ তাকো আমি লিখিলোঁ এতিয়া আমি গোটেইকেইটা পূৰণ কৰি দিম 2 3 গুণ 6 6 4 গুণ 24 এতিয়া চাওক ওপৰটো লগত একেই ওলাব একেটা সংখ্যা আছিলে যিহেতু গতিকে এনেকৈ ওৱান লাইনতো আপোনালোকে কৰিব পাৰে বহুত ডাঙৰ ডাঙৰ সংখ্যা থাকিলে এনেকৈ কৰিব পৰা যায় কিন্তু মই ৰিকমেণ্ড এইটোকে কৰিছোঁ এইটো বেছি ভাল আৰু প্ৰথমে যিটো মই দেখাইছোঁ এইটো একচুৱেলি ক্লাছ 5 6ত এনেকৈ আমাক শিকোৱা হয় গণিতকবোৰ লিখি ল'বলৈ দিয়া হয় তাতে যিটো কমন আছে মানে আটাইতকৈ সৰু সেইটোকে লিখা হয় চ' এইটোতো বেছিক কনচেপ্ট আমাক একেবাৰে সৰুতে শিকাইছিলে এতিয়াতো আমি এইটো ফ'ল' কৰিব লাগে অথবা আমি অন্য এটা মেথডো আমাৰ হাতত আছে একচুৱেলি বহুত ধৰণৰ মেথড থাকে এতিয়া এইটো চাব মৌলিক উৎপাদক নিৰ্ণয় কৰি LCM কেনেকৈ উলিয়াম এইটো প্ৰায় একেই মৌলিক উৎপাদকবিলাক লিখি পেলাম 6ৰ কাৰণে মৌলিক উৎপাদক কি মানে মৌলিক হ'ব লাগিব সংখ্যাটো আৰু উৎপাদকো হ'ব লাগিব মৌলিকো হ'ব লাগিব 3 মৌলিকো হ'ব লাগিব আৰু দুইটাই উৎপাদন কৰিব লাগিব ইয়াক 3 2 গুণ 6 ঠিক তেনেকৈ ইয়াতো 2 পূৰণ 2 পূৰণ 2 2 গুণ 4 4 গুণ 8 ইয়াতো তেনেকৈ 2 পূৰণ 3 2 3 গুণ 6 পূৰণ 2 মৌলিক উৎপাদকবোৰ এনেকৈ লিখি ল'লোঁ এতিয়া আমি ইয়াত চাব লাগিব এনেকুৱা কিবা উৎপাদক আছে নেকি যিটো চবতে আছে নিশ্চয় আছে 2টো ইয়াতো আছে ইয়াতো আছে গতিকে LCM চবতে যিহেতু কমন আছে গতিকে 2টো ল'লোঁ ইহঁতক একচুৱেলি পূৰণ কৰিব লাগিব ইয়াৰ পিছত 3 আছে দুটা 3 আছে তাৰে আমি এটা 3 ল'ম তাৰপিছত ইয়াতো 2 আছে তাৰে এটা 2 ল'ম এই দুটা 2ৰ ভিতৰত এটা 2 ল'লোঁ এইটো 3 আৰু দুটা 3 ভিতৰত এটা 3 ল'লোঁ আৰু এই তিনিটা 2 ভিতৰত এটা 2 ল'লোঁ কিন্তু আৰু এটা 2 থাকি গ'ল কোনটো থাকি গ'ল এই মাজৰটো চবতে থকা এটা ল'লোঁ দুটা থকা এটা ল'লোঁ এই দুটা থকা এটা ল'লোঁ মাজত অকলশৰীয়াকৈ থকাটো এটা ল'লোঁ এতিয়া আমি পূৰণ কৰি দিম 2 3 6 24 এইকেইটাই ওলাই আছে চব যোনটো মেথডে আপোনালোকে ভাল পাইছে ল'ব পাৰে কিন্তু এইটো মেথড বুজি পাবলৈ সহজ হ'ব এনেকৈ পাতি লৈ হৰণ কৰাটো
অলপ সহজ হ'ব যেন লাগে আৰু এনেকৈ আপুনি একচুৱেলি LCMত বহুত ডাঙৰ ডাঙৰ সংখ্যাও কেতিয়াবা দিয়ে, কিন্তু অত্যধিক ডাঙৰো নিদিয়ে, 100ৰ তলতে প্ৰায় দিয়ে বা 200 তো ওচৰা-ওচৰি তেনেকুৱা সংখ্যা দিয়ে। আপোনালোকে আৰামছে পাৰি যাব। বেছিক কনচেপ্টটো এইটো লৈ ল'ব, নিজে প্ৰেক্টিছ কৰিব লিখি পেলাই। আৰু কেনেকৈ ডিভিজন কৰে, মৌলিক উৎপাদকে কেনেকৈ ডিভিজন কৰে, ডিভিজন কৰি যিকেইটা উৎপাদক পায় এই আটাইকেইটা পূৰণ কৰি দিলে LCMটো ওলাই যায়। আৰু ওৱান লাইনাৰ মেথডো আছে, এইবিলাক আপোনালোকে প্ৰেক্টিছ কৰিব। আৰু ইয়াত একচুৱেলি আজি বেছি এক্সাম্পল আলোচনা কৰিব পৰা নগ'ল, ভিডিঅ'টো অলপ দীঘল হৈ যায়, দীঘল হ'লে মানুহে একচুৱেলি আমনি পায়। আমি LCMৰ পিছৰ আৰু বহুত পাৰ্ট লৈ আহিম, কাৰণ বিভিন্ন ধৰণৰ LCMৰ প্ৰব্লেম পোৱা যায়। গতিকে পুনৰ অন্য এটা খণ্ডৰ LCMৰ ওপৰত ভালকৈ আকৌ আমি আলোচনা কৰিম। আজি আপোনালোকক বেছিক কনচেপ্টটো দিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। পুনৰ লগ পাম। ধন্যবাদ।